আজি আমি এইটো অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ উদ্দেশ্য হ'ল যিটো কেম্প আমি পাতিলোঁ এই কেম্পটোৰ উদ্দেশ্য হৈছে অপাৰেশ্যন সদ্ভাৱনা ৰেড হৰ্ণ ডিভিজনৰ কাৰণে যিটো স্থানীয় বাসিন্দাসকলে কিবা এটা সহায় পায় যিসকলে মানে শাৰীৰিকভাৱে অসুস্থ সেই অসুস্থ লোকসকলক আমাৰ কৰ্ণেল মাৰ্টিন মিশ্ৰা চাহাবে বহুতো সহায় কৰিলে ৰিক্সা যিহঁতে খোজকাঢ়িব নোৱাৰে যিহঁতে পেৰেলাইজ যিহঁতে খোজকাঢ়িব নোৱাৰে সিহঁতক ৰিক্সা খোজকাঢ়াৰ কাৰণে ষ্টিক যিহঁতে খোজকাঢ়িব নোৱাৰে সিহঁতক ষ্টিক আৰু যিহঁতে চকুৰ বেমাৰ সিহঁতক চকুৰ বেমাৰৰ কাৰণে চশমা আৰু এই কেম্পটোৰ উদ্দেশ্য হৈছে এজনে আন এজনক সহায় কৰাৰ উদ্দেশ্য সহায় কৰাৰ কাৰণে এই কেম্পটো পতা হৈছে সহায় মানে এজনে আন এজনৰ লগত মিলা প্ৰীতিকৈ থাকিব পাৰে যেন আমি ফৌজী মানুহৰ আৰু চিভিলৰ কাৰণে যিটো সহায় কৰিলোঁ এইটো এটা বহুত আমি দেখা পাইছোঁ আপোনালোকৰ কেম্পত বহুত ধৰণৰ ৰোগী আহিছে হয় বৰ্তমান আপোনালোকৰ তাত কিমান ৰোগী আহিছে বুলি ভাবে কমেও আমাৰ মাজত কমেও 700-800 ৰোগী ইয়াতে উপস্থিত হৈছে সিহঁতে বহু স্থানীয় লোকে আমাৰ ডক্টৰ চাব আহিছে ডক্টৰ চাবে সিহঁতক বহুত ট্ৰিটমেণ্ট কৰিলে আপোনালোকৰ আজি ইয়াতে কি বিভাগৰ ডক্টৰ বহিছে ডক্টৰ হৈছে আমি এটা জেনেৰেলিষ্ট আৰু ডেণ্টেলৰ আহিছে আৰু এটা সকলো বিভাগতে দেখুৱাব পাৰে আপোনালোকে যি আপোনালোকৰ প্ৰব্লেম সিহঁতৰ দাঁতৰ প্ৰব্লেম যিহঁতৰ ভৰিৰ প্ৰব্লেম চকুৰ প্ৰব্লেম সকলোৱে দেখুৱাব পাৰে